হেল্ল' গুড মৰ্ণিং গাইজ। সকালে জনাইছোঁ মোৰ আজি এটা ভিডিঅ'লৈ আৰু স্কুলৰ পৰিৱেশটো দেখুৱাওঁ। আৰু এয়া হৈছে আমাৰ এছেম্বলি টাইম আৰু প্ৰেয়াৰ হৈ যোৱাৰ পাছত আমি আহিলোঁ আজি টেঙা খাবলৈ। আৰু আমাৰ আজি বিৰাট বেছিয়ে টেঙা খাবলৈ মন গৈছিলে, তো ভাবিলোঁ স্কুলৰ ওচৰৰে কৰটেঙা কেইটামান পাৰি আজি আমি ধুনীয়াকৈ টেঙাৰ জুতি লওঁ। সেয়ে আমিও ওলাই আহিলোঁ এনেকৈ টেঙা বুটলিবলৈ আৰু ভালেখিনি কৰদৈ পালোঁ। চ' এতিয়া খোৱাৰ কথা, সেয়ে আমি এতিয়া খাবলৈ ওচৰলৈ পথাৰ এখনলৈ যাওঁ। ইয়াত দেখিছে নহয় ইমানবোৰ কৰদৈ, ঠিকছে খাম। চ' ময়ো এয়া প্লেট লৈ ৰেডি হৈ গ'লোঁ আৰু সকলোৱে যিমান পাৰে সিমান বেছি টেঙাৰ কাৰণে যোগাৰ কৰি আছে। কোনোবাই জলকীয়া বিচাৰিছে, কোনোবাই প্লেট, কোনোবাই নিমখ। আৰু এয়া ধুনীয়াকৈ আমাৰ মনালিছা বাই টেঙা কাটি আছে, মানে কৰদৈ টেঙা। আৰু আমাৰ এয়া লেকচাৰ অকণমান এক্টিঙো কৰি আছিলোঁ বাৰু যি নহওক, আমি আমাৰ স্কুলত বিৰাট বেছি উৎপাত কৰোঁ, এনজয় কৰোঁ। আৰু দেখিছে নহয় ফাৰ্ষ্ট বাইটটো কিন্তু মই লৈছোঁ, জুতিটো লৈ লৈছোঁ আৰু ধুনীয়া হৈছে বুলি মানে কৈছোঁ। বিৰাট বেছি ভাল লাগিছে আৰু বহুত দিনৰ মূৰত কৰদৈটো ভাল লাগিলে খাই, গোটেইকেইজনে খাই আছোঁ এতিয়া। আৰু অহাকালি মোৰ স্কুলৰ লং ব্লগ আহি আছে, আমি কেনেকুৱা কি উৎপাত কৰিলোঁ, কেনেকৈ দিনটো আজি কটালোঁ, সেয়ে মই কালি ভিডিঅ'টো পষ্ট কৰিম মৰ্ণিং। চ' আপোনালোকে চাব আৰু মৰম দিব বুলি আশা থাকিলে। আৰু মই আগতেও কৈছোঁ যে মই ভিডিঅ'জবোৰ ভ্লগবোৰ এইকাৰণে বনাওঁ, মোক ভাল লাগে মেমৰিজখিনি ৰাখিবৰ কাৰণে আচলতে বনাওঁ। মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে একো জ্ঞান নাপায়, মোৰ মতে মই একো জ্ঞানৰ ভিডিঅ' নিদিওঁ, তেনেকৈ একো শিকিব লগা নাথাকে মোৰ ভিডিঅ'ত, কিন্তু মই খুব বেছি ভাল পাওঁ, সেইকাৰণে এইখিনি কামখিনি কৰোঁ। আৰু এয়া আমাৰ ড্ৰয়িঙৰ কম্পিটিশ্যন হৈ আছিলে আজি, তো এয়া ড্ৰয়িঙৰ কম্পিটিশ্যন এতিয়া আমাৰ ষ্টাৰ্ট হৈছে। ইহঁতে ড্ৰয়িং কৰি আছে আৰু ইয়াৰ পৰা আমি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড উলিয়াম। ক আৰু খ দুটা শাখা আছে আৰু এতিয়া আমি ধুনীয়াকৈ ড্ৰয়িংবোৰ চেক কৰিম। আৰু ইহঁতৰ মাজতে এনেকৈ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ওলালে ক আৰু খ শাখাৰ। আৰু ইয়াত এটা বস্তু মানে গম পালোঁ যে ল'ৰা ছোৱালীখিনিয়ে মানে জুবিনদাৰ কথা কিমান দূৰলৈ ভাবিছে। তেওঁলোকে ছিংগাপুৰৰ দৃশ্য মানে অংকন কৰিছে। আমি মানে এইখিনিলৈ দেখিলোঁ, মানে সিহঁতো মানে বুজি পাইছে, গম পাইছে, যদিও সৰু ক্লাছ 6-7 ষ্টুডেণ্টে আঁকিছে। তেওঁলোকেও মানে তেওঁৰ মৃত্যু সহজভাৱে ল'ব পৰা নাই। বাৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। চ' নেক্সট এটা ব্লগত আপোনালোকক আকৌ লগ পাম।